Broadcasting partner, Sony Sports Network. OTT partner. আজি আমাৰ কোকৰাঝাৰ ইভেণ্টত 133rd ডুৰাণ্ড কাপ ইভেণ্ট ইনগ্ৰেশ্যন হৈছিলে আৰু আজিৰ আমাৰ চিফ গেষ্ট হিচাপে আমি মণিপুৰৰ স্পৰ্টছ মিনিষ্টাৰক ৰাখিছিলোঁ আৰু স্পেচিয়েল গেষ্ট হিচাপে আমাৰ ভূটানৰ ফাৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আহিছে আৰু আমাৰ বড়োলেণ্ডৰ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমোদ ডাঙৰীয়া এইখিনি আছিলে আৰু ইনগ্ৰেল যিটো গেম ইয়াত বড়োলেণ্ড FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে 12,000কৈ অধিক ইয়াত দৰ্শকে উপস্থিত হৈছিলে ইয়াত বিভিন্ন কালচাৰেল প্ৰগ্ৰাম আৰু আমাৰ আৰ্মিৰ হেলিকপ্টাৰকে আদি কৰি বিভিন্ন তেখেতসকলৰ প্ৰদৰ্শনী ইয়াত কৰা হৈছিলে আমাৰ বড়োৰ বাৰ্ডি চিকলা আমাৰ ডিমাচাসকলৰ ডিমাচা ডেন্স আৰু বিহু ডেন্স এইখিনি আমি প্ৰদৰ্শন কৰিছিলোঁ কিমান গ'ল হ'ল আজিৰ যিটো খেল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2 গ'ল আৰু বড়োলেণ্ড FC 0 অৰ্থাৎ 2-0 গ'লত আজিৰ খেল সমাপ্ত হ'ল অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2 গ'লত জিকিছে নেক্সট গেম আমাৰ অহা 3 তাৰিখত আছে 3 তাৰিখত যিটো ইভেণ্ট আছে এনেকুৱা আমাৰ 3 তাৰিখ 6 তাৰিখ 8 তাৰিখ 12 তাৰিখ আৰু 21 তাৰিখত আমাৰ ইয়াত কোৱাৰ্টাৰ ফাইনেল এখন খেল হ'ব নৰ্থ ইষ্ট ইউনাইটেডৰ জন আব্ৰাহাম আহিব পৰা নাই কেতিয়া আহিব তেওঁ আহিব তেওঁ কথা দিয়া হৈছে বা তেওঁ কৈছে কাৰণ নৰ্থ ইষ্ট ইউনাইটেড FCৰ তেখেতে স্বত্বাধিকাৰী বা ওনাৰ গতিকে তেওঁ আহিব মষ্ট পজিবিলিটি আছে 21 তাৰিখত কিন্তু সঠিকভাৱে ক'ব পৰা নাই তেওঁ কোৱাৰ্টাৰ ফাইনেলটো আশা কৰি আছে গতিকে 21 তাৰিখটোত কোৱাৰ্টাৰ ফাইনেল যিহেতু হ'ব আৰু তেওঁৰ টীমটো কোৱাৰ্টাৰ ফাইনেল যোৱাৰ সম্ভাৱনাটো বেছি আছে বুলি তেওঁ আশা কৰিছে গতিকে তেওঁ আহিব আলহীটো মণিপুৰ না মিজোৰামৰ আছিল আমাৰ আলহী মিজোৰামৰ স্পৰ্টছ মিনিষ্টাৰ হয় যদিও তেখেতে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ টুৰ্ণামেণ্ট কমিটিৰ চেয়াৰমেন আছিলে সেইটো কাৰণে তেখেতক আমি মাতিছোঁ